গুড মৰ্নিং এভৰিৱান। মই নাজমিন। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৰুটি চব্জিৰে ব্ৰেকফাষ্ট কৰিলোঁ। চাহ বনাব মন নগ'ল কাৰণে গাখীৰেই ল'লোঁ। এয়া চাওকচোন, বাইজনীও আহি পালে মাছ লৈ। এয়া চাওক, 50 টকা বুলি কৈছে আৰু বেছি নহয় বুলি কৈছে। মাছটো এওঁৱে বাছি দিলে। সৰু সৰু মাছকেইটা কিন্তু ময়ে বাচিলোঁ। তেওঁৰ সময় নহ'ল, দৌৰাদৌৰিকৈ গুচি গ'ল। বাকী মাছবিলাক বেয়া হৈ যাব কাৰণে এইকেইটা ময়ে বাছি ল'লোঁ। আৰু নিমখ হালধি সানি লৈ ফ্ৰাই হ'ব দিম এতিয়া। ঘৰতে মাছ ৰাখি নিজে এনেধৰণে কাটি বাছি বনোৱাটোৱে এটা ডাঙৰ আনন্দ। খুব ভাল লাগে, নহয়নে বাৰু? এয়া চব্জিখিনিও মই ৰেডি কৰি ল'ম। ফুলকবিখিনি কাটি লওঁ। ঠাণ্ডাৰ দিনত ফুলকবি, আলু, মটৰ আৰু মাছৰ জোলখন খাই বহুত ভাল লাগে। সকলোৱে চাগে ভাল পায়। আমাৰ পৰিয়ালৰ আটাইকেইজনে এই চব্জিখন ভাল পায়। ঠাণ্ডাৰ আৰম্ভণিত নতুন নতুনকৈ এনেধৰণে মটৰবিলাক ওলাইছে। ইমান মিঠা লাগে খাবলৈ, তৰকাৰীত দিলেও খুব ভাল লাগে খাই। এয়া পিঁয়াজ কাটি গোটেইখিনি মোৰ ৰেডি হৈ গ'ল। এইফালে মাছখিনিত নিমখ আৰু হালধি সানি ফ্ৰাই হ'বলৈ দিম। মাছ ফ্ৰাই হ'বলৈ দিলে মোৰ কিন্তু খুব ভয় লাগে। ইমান জোৰকৈ তেল চিটিকি পৰে, আপোনালোকৰ ভয় লাগেনে? এইফালে ফুলকবিখিনি এনেকৈ পানীত নিমখ দি ভালকৈ ধুই ল'ম আৰু বইল হ'বলৈ দিম। এয়া গোটেইখিনি কাটি বাছি ৰেডি কৰি ল'লোঁ। জলকীয়া কেইটা মই গোটেই ফালি দিয়া নাই, অকণ অকণ কাট লগাই দিছোঁ। এইকেইটা মাছো হৈ গ'ল ফ্ৰাই। আৰু এই মাছখিনিত যে এক পিচ ভাঙিলেই। ফুলকবিখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ, লগতে আলুখিনিও ফ্ৰাই কৰি ল'ম। গৰম তেলত মই কিন্তু অকণমান পাঁচফোৰণ দিছোঁ দেই, মই দেখাবলৈ পাহৰি গ'লোঁ। এইখিনি ভালকৈ লাৰি লৈ ইয়াতে নিমখ হালধি অকণমান জিৰা গুড়ি এনেধৰণে দি ভালকৈ লাৰি ল'ম। আৰু ইয়াতে মাছকেইপিচ এপিচ এপিচকৈ দি দিম। এনেধৰণে লাৰি লৈ অকণমান পানী দি মই মাছখিনি মজিবলৈ দিম। মাছখিনিৰ সোৱাদটো এই পানীখিনিত পিঁয়াজখিনিৰ লগত মিক্স হৈ যায়। আৰু অকণমান পানী দি ভালকৈ লাৰি ল'ম। এতিয়া মই মাছখিনি এপিচ এপিচকৈ ধুনীয়াকৈ উঠাই থৈ দিম, নহ'লে চব্জিৰ লগত দিলে ভাঙি যাব পাৰে। এইফালে ফ্ৰাই কৰি থোৱা ফুলকবি আৰু আলুখিনি দি ভালকৈ লাৰি ল'ম। শুকানকৈ অলপ সময় লাৰি ল'ম। শুকানকৈ ভাজি লোৱাৰ পিছত ইয়াতে পাগ উঠা গৰম পানী দি দিছোঁ। আৰু মাছখিনিও দি দিম। মাছখিনি দি আৰু অকণমান গৰম পানী দিম মই। দি ঢাকনিখন বন্ধ কৰি ভালকৈ অকণমান সময় সিজিবলৈ দিম। এইফালে ধনিয়া পাতখিনিও ৰেডি কৰি লওঁ। ঠাণ্ডাৰ দিনত ধনিয়া পাতৰ সোৱাদেই বেলেগ হৈ যায়, নহয়নে বাৰু? এয়া চাওক, তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই এনেধৰণে বাঢ়ি ল'ম। এয়া ইমান ধুনীয়া ৰং আহিছে তৰকাৰীখনৰ। খাবলৈও কিন্তু বহুত জুতি হয় এই তৰকাৰীখন। এয়া ভাতখিনি বাঢ়ি ল'লোঁ মই। আজি দুপৰীয়াৰ সাজটো এনেধৰণে খালোঁ আমি। ভাল লাগিছেনে বাৰু ভিডিঅ'টো? ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভাল হৈছেনে নাই। তেনেহ'লে আজিলৈ বাই।